মৰমৰ জুবিনলৈ বুলি এটা আবেগভৰা ফেচবুক পোষ্ট লিখিছে গৰিমা শইকীয়া গাৰ্গে। তুমি চাগে বহুত ব্যস্ত নহয়নে? তোমাৰ সপোনৰ ছবিখন মুক্তি দিব লাগে। শেষ পৰ্যায়ৰ কাম সকলো নিৰীক্ষণ কৰিব লাগে। বেকগ্ৰাউণ্ড মিউজিকৰ কামটোত যে সন্তুষ্টি নাহে, ৰিলিজ প্লেন চাব লাগে। এবাৰ নতুন কেইখনমান চহৰ পাৰিলে যোগ দিব লাগিব। অসমীয়া চিনেমাৰ পৰিসৰ তেতিয়াহে বাঢ়িব। কিবা নহয় কিবা এটাটো প্ৰতিখন চিনেমাত বঢ়াই নিব লাগিব। উফ, ৰক্ষাই পোৱা নাই চাগে তুমি। সেইকাৰণে এটাও ফোন নাই ইমান দিনে। দৌৰা দৌৰি কোবত লগ দিয়াটোতো সম্ভৱেই হোৱা নাই। একো নাই, মই বুজি পাওঁ নহয়। আৰু মিছন চাইনা ৰিলিজৰ আগত অকণমানি ল'ৰা এটাই কন্দাৰ দৰে চিন্তাতে ফেকুৰি ফেকুৰি নেকান্দিবা আকৌ। এইবাৰ দে মানুহে আশা কৰাৰ দৰে যদি মই দিব নোৱাৰো কি হ'ব? কিবোৰ যে চিন্তা কৰা তুমি। মই বাৰু সদায় আছো বুকুত আলফুলে সাৱটি লৈ শুৱাই দিব।